বাবা চাহ লোৱা দিয়া কি হল আজি বৰ চিন্তা কৰি থকা যেন লাগিছে দেখোন হে ডাকাবে চাওঁতে চাওঁতে এহে তিনিটা ডাঙৰেই হ'ল লাহে লাহে মোৰো বয়স বেছি হৈ আহিছে সময় থাকোঁতেই ইহঁতক মাটি বাৰীবোৰ ভাগ কৰি দিওঁ দিয়া কোনো দৰকাৰ নাই এই মাটি বাৰী মই কাকো নিদিওঁ এই মাটি বাৰী অকল সৌৰভৰ কথাকে কিয় চিন্তা কৰিছা কাবেৰী সিটো এটা ভাল চাকৰি পাইছে সি ডাক্তৰ হৈছে কিন্তু ভাস্কৰ সিটো বেকাৰ হৈ আছে তাৰ কথা কেতিয়াবা চিন্তা কৰিছা জানো নাই কৰা আৰু নকৰো কাৰণ কি কাৰণ জানিব খুজিছে কাৰণ সি মোৰ সন্তান নহয় মা আনৰ গৰ্ভস্থ সন্তানক মই কোনোদিনে মোৰ সন্তান বুলি স্বীকৃতি দিব নিবিচাৰো আৰু নিদিওঁ কাবেৰী ই ভাবে সৌৰভৰ কথা ভাবক মাটিখিনি বিক্ৰী কৰি দি ইয়াক এখন চেম্বাৰ খুলি দিয়ক তথাপিতো মই আনৰ সন্তানক মাটিৰ ভাগ নিদিওঁ তুমি ঠিকেই কৈছা মা নিজৰ সন্তান নহলে আন মাতৃৰ সন্তান কেতিয়াও এখন ঘৰৰ পুত্ৰ হ'ব নোৱাৰে দেউতা এই মাটি বাৰীৰ সম্পত্তিৰ ভাগ মোক নালাগে ভাস্কৰ নহয় দাদা এয়া হ'বই নোৱাৰে মাৰ কথা তই বাদ দে মই ইয়াত কেতিয়াও চেম্বাৰ খুলিব নোৱাৰো দৰকাৰ হলে মই কাইলৈ গৈ চাকৰি জইন কৰিমগে এয়া সকলো আপোনাৰ কাৰণেই হৈছে আপুনি কথা শিকাই শিকাই মোৰ ল'ৰাটোক আপোনাৰ ফালে কৰি ল'লে এতিয়া সি নিজৰ মাককো নমনা হৈছে আহ বাবা তই ইয়ালৈকে আছোন তই দুখ নকৰিবি বাবা কপালত যি লিখা আছে এয়া হ'বই দাদা তই সেইবোৰ দুখ নকৰিবি আজি 30 বছৰ তোৰ মাৰৰ বহু কথা সহ্য কৰি আহিছোঁ সৌৰভ ভাস্কৰ সৰু হৈ থকা কাৰণেই তোৰ মাৰক মই দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছিলোঁ কিন্তু তোৰ মাৰৰ ব্যৱহাৰ প্ৰমাণ কৰি দিলে নাৰীৰ মনৰ মাজত থকা আন এটা ৰূপহে মা আজি ভাত নবনালে নেকি মোৰ কাৰণে টেবুলত ভাত নাই যে নাই বনোৱা ভাত খাবলৈ হলেতো বজাৰটো কৰিব লাগিব কোনোবা দিনা জানো বজাৰ কৰি দি পাইছ কাবেৰী মই ভিতৰৰ পৰা সকলো শুনি আছো মই কোৱা বজাৰ কি কি খাব নোৱাৰে নেকি নোৱাৰে এটা ধনেৰে ইমানবোৰ মানুহ চলিব নোৱাৰি নহয় তেতিয়াহ'লে তোমাৰ পিতৰক চাকৰিত জইন কৰিবলৈ কোৱা তেতিয়া তুমি ভালদৰে চলিব পাৰিবা হয় নেকি আপুনিতো আমাক ইয়াৰ পৰা উলিয়াই দিয়াই মাথা মাৰি আছে তেতিয়াহে এখন বাপেক পুতেকৰ ৰাম ৰাজ্য হ'ব কাবেৰী দেউতা মোৰ কাৰণে মাক মাৰপিট নকৰিবা দৰকাৰ হ'লে এতিয়াই মই এই ঘৰ এৰি গুচি যাম তই যাব নোৱাৰ বাবা তই গুচি গ'লে মই একেবাৰে অকলশৰীয়া হৈ যাম তুমি দুখ নকৰিবা দেউতা সৌৰভ আছে নহয় তোমালোকক ভালদৰে প্ৰতিপাল কৰিব মই সময়মতে তোমাৰ খবৰ লৈ থাকিম এতিয়া আহোঁ দেউতা ভাস্কৰ ময়ো আহিলো দেউতা দাদাৰ অবিহনে ময়ো এইখন ঘৰত নাথাকো কি হ'ল ডক্টৰ বাবু দেখোন আজি আমাৰ ঘৰত আহা ভিতৰলৈকে আহা বহি হে নকবি আৰু বহুত ডাঙৰ প্ৰব্লেম এটাত পৰিহে তোৰ ওচৰলৈ আহিছো কি প্ৰব্লেম কচোন তই হেল্প কৰিবিনে বাৰু মোক তোৰ প্ৰব্লেম মই হেল্প নকৰিম নে আগতে প্ৰব্লেমটো কচোন আজি তুই একটু মাতিছিলে মানে আহিব চাগে ফোন মাৰি আছো ৰিচিভ কৰা নাই নহয় এবেটাকে খোৱা
জানো নাই অ তোক কোনদিনা পইচা চাহ আছো নে জেপ খালি চাহ সদায় নাথাকে একোৱেই নাই সঁচাকে দেউলীয়া হৈ আছো গম পাইছা লকডাউন হয় তহঁত ইয়াতে আছ বোলা মই এনেই মিছাতে ঘূৰি ফুৰিছোঁ তহঁতক বিচাৰি তোকনো আজি কি সহায় লগা হ'ল তই মোৰ মনৰ কথাটোকে কৈছোঁ ৰমেন আজিও এটা সহায় লাগে বৈচোন এফালৰ পৰা আহোঁগৈ নাই নাই মই তোৰ লগত ক'তো যাবলৈ নাই তই সদায় মোক কিবা এটা খুৱাম খুৱাম কৈ ঠগি আছ হেই বাদ দে আজি খুৱাম নহয় ব'ল আজি বাকী হ'লে চাবি কিন্তু নহয় অ' ব'ল ঠিক আছে ব'ল ব'ল মা অ' মা কি হ'ল মাৰজনী কিবা ভাল খবৰ আছে নেকি মা আজি আমাৰ ঘৰলৈ মোৰ ফ্ৰেণ্ড এজন আহিব অঁ হয় নেকি সি বহুত ধনী তাৰ বোলে এডভেঞ্চাৰ বাইক এখনো আছে তাতকৈ ডাঙৰ কথা কি জানা নাই কিনো তাৰ বাপেকে ডাঙৰ চাকৰি কৰে আৰু এইবাৰ বোলে তাক গাড়ী এখনো লৈ দিব অঁ কি কোৱা মাৰজনী আহিব কোৱা এতিয়াই ফোন এটা কৰি আহিব কোৱা ৰ'বা মা মই ফোন এটা কৰি চাওঁ হেল্ল' কোৱা জান হেল্ল' ক'ত আছা অঁ গৈ আছোঁ এই পামেই আৰু অঁ আহি আছা নেকি মায়ে মাতিবলৈ কৈছিলে তোমাক মাক কোৱা জোঁৱাই গৈ আছে বুলি এই ৰুটি চব্জি গোটাই থ'বলৈ ক'বা হ'ব দিয়া আমি গৈ আছোঁ হ'ব দিয়া ঠিক আছে অঁ আজি শাহু মায়ে ঢেৰ কিবা কিবি বনাব দবাই দিম ব'ল 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 ফোন কৰিলোঁ আহি আছে মাজনী তুমি অলপ সাজি কাচি থাকা মই ড্ৰয়িং ৰুমটো অলপ ভাল কৰি থৈ আহোঁ হ'ব যোৱা মাজনীক সেই ল'ৰাটোলৈ বিয়া দিব পৰা হ'লেই বাৰু চাওঁচোন কি হয় অ' মা চাওঁ ওলাই আহা পালেহি অঁ গৈছে ৰ'বা আহা এওঁলোকৰ কাৰণে চাহ লৈ আহোঁগৈ ঠিক আছে অ' মা এইকেইটাও লৈ যোৱা
চাহ লোৱা অঁ দিয়ক লোৱা অঁ হ'ব দিয়ক তোমাৰ দেউতাই চাকৰি কৰে অঁ কৰে অঁ কিহত চাকৰি কৰে কিহত চাকৰি কৰে ৰমেন ৰিক্সা চলায় ৰিক্সা চলায় এই নহয় ৰিক্সা য'ত বনায় তাৰে অফিচত চাকৰি কৰে ই তাকে ক'ব বিচাৰিছিলে হয়নে ৰমেন হয় হয় অঁ ঠিক আছে দিয়া মই আকৌ আমাৰ মাজনীৰ কাৰণে ধনী ঘৰৰ ল'ৰা এটাই বিচাৰি ফুৰিছোঁ তুমি কি বিয়াৰ কথা ভবা নাই নেকি অঁ ভাবিছোঁ বাৰু আমাৰ মাজনীৰ কথাও এবাৰ ভাবি চাব পাৰা কি যে কয় তাইক পালেতো মই ৰাণী কৰিয়ে ৰাখিম অঁ হয় নেকি মোৰ ভাগ্যৰ বলতহে তোমাৰ দৰে ল'ৰা এজন পাইছোঁ এই হ'ব দিয়ক আমি এতিয়া গৈ থাকোঁ পাপা ক'ৰবাত যাবলগীয়া আছে বাইকখন লাগে বোলে অঁ হ'ব দিয়া যোৱা সময় পালে কিন্তু আহি থাকিবা নিশ্চয় আহিম নৌৰ্মি হে ভগৱান ল'ৰাটোক জোৱাইকৈ পালেই হ'ল আৰু সৌৰভ হ'লে ফোন এটাকে কৰি লওঁ অঁ হেল্ল' সৌৰভ তোৰ লগত এটা ডাঙৰ কথা আছে আমাৰ মাজনীৰ কাৰণে এটা ধনী ঘৰৰ ল'ৰা চাইছোঁ সিহঁতৰ বিয়াখন সোনকালে পাতি দিম বুলি ভাবিছোঁ তই কিন্তু আহিব লাগিব আকৌ হে থ সেই ভিক্ষাৰীটোৰ কথা মোৰ আগত গাই নাথাকিবি আৰু সেই ভিক্ষাৰীটোক নকবিও সেই ভিক্ষাৰীটোৱেনো কি দিব পাৰিব তাৰ খাবলৈকে নিজৰ পইচা নাই সি ভিক্ষাৰী নহয় কাবেৰী সি মোৰ ল'ৰা তোমালোকে উৰ্মিক লৈ যিবিলাক কথা ভাবিছা সেইবিলাক কথা সপোনতো সম্ভৱ নহয় মই ভিতৰৰ পৰা সকলোবোৰ শুনি আছোঁ সম্ভৱ হয়নে নহয় মই জানো মোক আপুনি শিক্ষা দিব নালাগে কি যে হ'ব নহয় ৰঞ্জিত ঐ মালটো কিন্তু বেয়া নাছিলে খালি মাকজনীহে ডেঞ্জাৰ আৰে মাকৰ কি কথা আছে সিটো জীয়েককে আনিব হয় নাই ক অঁ জান কোৱা মোক লৈ যোৱা ৰঞ্জিত তোমাৰ লগত বোলে দেউতাই মোক বিয়া নিদিয়ে অঁ হয় নেকি এই তুমি চিন্তা নকৰিবা মই আজিয়ে গৈ আছোঁ তোমাক ক'লৈ আনিবলৈ ঐ পাৰ্টনাৰ ঐ মোৰ লগত কোনোবা এটা ওলা না পাৰ্টি লাগিব কিন্তু ভাই এনেই তোৰ লগত নাযাওঁ আকৌ আনিবলৈ দিম না আগেতো আমি লওঁ আজি সন্ধিয়াকে ওলাবি ঠিক আছে অঁ কোৱা অ' শুনা তুমি ইহঁতে আগফালে নাহিবা মানে আগফালে দেউতা বহি থাকে তুমি পিছফালে আহিবা পিছফালে দেউতা নাযায় ঠিক আছে উৰ্মি ঐ আজি ক'ত লৈ আনিছ মোক ক'ব পৰা নাই কিন্তু দেই মই সেই মনে থাক মাকতে শুনিলে হ'ব না হ'ব চুপ চাপ থাক ঠিক আছে বল ক'ত আছে নো দেখাই নাইচোন আছে ৰ তাই পাছফালে দেখিম বুলি কৈছে দেখিছোঁ তাই পাছফালে বাচন লৈ আছে মাকে দেখে বুলি তাই মূৰত কাপোৰ এখন লৈ আছে ঠিক আছে বল নিশ্চয়বা তুমি চমু নিবলৈ মাহঁতে শুনা কৰি ঐ ৰঞ্জিত মালটো দেখোন বহুত ওজন থকা যেন লাগিছে হাইব্ৰিড মালহে ভালকে ধৰ বল
আপোনালোকৰ বাবাক কৰবাৰ লাইনটা ধুইনি কবলে নি আছে কি হেই কোনটা আছে বলক 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 হেই কই মোক ভুল নুবুজিব মোৰ গাত একো দুখ নাই সিহঁতে মোক পাছফালৰ পৰা উঠাই লৈ আহিছে চুপ থাক আমা দুটা লছালি মাঘৰ পিছতো তোমাৰ এবোৰ কৰিবলৈ লাজ লগা নাই মোৰ ভুল নাই অ মাজনী এই আমি মানি লব নোৱাৰো আমাক ইয়াৰ উচিত বিচাৰ লাগিবই লাগিবই এইটো উচিত বিচাৰ মোকো লাগিব মাজনী ইহঁত দুটালৈ ফোন কৰ ৰাইজ আপোনালোক ইয়াৰ পৰা আঁতৰি নাযাব ইহঁত দুটাক আহি ল'বলৈ দিয়ক তাৰ পিছত ইয়াতে উচিত বিচাৰ কৰা হ'ব কি হ'ল দেউতা কি হৈছে ইয়াত কি হ'বলৈ বাকী আছে আৰু মায়ে সকলো শেষ কৰি দিলে দেউতা মায়ে এনেকুৱা কাম কৰিব নোৱাৰে মাৰ গাত কোনো দুখ নাই এহেত দুটাহে কিবা এটা কৰিছে সি ৰঞ্জিত তোমালোক ইমান অভদ্ৰ তোমালোকক মই এনেকুৱা বুলি ভবা নাছিলো আৰু ৰঞ্জিত মই তোমাক কিমান ভাল পাইছিলো আৰু তুমি এইবোৰ কৰিলা কৰিছো সকলো মই জানি বুজিয়ে কৰিছো অকল তোমাৰ মাৰ কাৰণে কৰিছো কি কৰিলে মায়ে কি কৰা নাই তেখেতে মোৰ দেউতা চাকৰি আছে বুলি জীয়েকক মোলৈ বিয়া দিয়ে সপোন দেখিছে নিজৰ দুটা ল'ৰা থাকোঁতে মোক টকাৰ লোভত নিজৰ ল'ৰা বুলি ভাবে যিজনী মানুহে ভাস্কৰৰ দৰে এটা সহজ সৰল ল'ৰাক নিজৰ ল'ৰা বুলি ভাবিব নোৱাৰে সেইজনী মানুহে মোক নিজৰ ল'ৰা বুলি ভাবিব পাৰে এয়া সকলো টকাৰ কাৰণে সম্ভৱ মই ফূৰ্তি তেনে কাম কৰা নাই মই সকলোকে বুজাই দিব খুজিছোঁ যে টকাৰে সকলো কৰিব নোৱাৰে আৰু আপোনাৰ দৰে মানুহে টকাৰ কাৰণে নিজৰ সন্তানকো বিক্ৰী কৰিব পাৰে এয়া নকৰিব আজিৰ পৰা ভাস্কৰক মৰম দিবলৈ শিকক নিজৰ পেটৰ সন্তান নহ'লেও বেলেগৰ সন্তানেও আপোনাৰ মৃত্যু মুখৰ পৰা ঘূৰাই আনিব পাৰে এতিয়া বুজি পালা মা দাদাক মই কিয় ইমান ভাল পাওঁ এই সকলোবিলাক মই কৰাইছিলোঁ কওঁ শুনা তই হেল্প কৰিবিনে বাৰু মোক তোৰ প্ৰব্লেম মই হেল্প নকৰিম নে আগতে প্ৰব্লেমটো কচোন ঠিক আছে শুন তেনেহ'লে আমাৰ মাৰ কথাটো জানই চাগে তই কথাবোৰ ভাঙি পাতি কচোন আমাৰ মাৰ কাৰণে ঘৰখনত বহুত অশান্তি হৈ আছে দাদায়ো ঘৰ এৰি যাব লগা হৈছে আনকি ময়ো ঘৰ এৰি গুচি আহিছোঁ কি তই এইবোৰ কি কৈছ তই মোৰ কাৰণে কাম এটা কৰিব লাগে তই কোৱা কথাবোৰ জানো ভণ্টিয়ে মানি ল'ব তই সেইবোৰ টেনশ্যন ল'ব নালাগে এতিয়াই মই ভণ্টিৰ লগত কথা পাতি আছোঁ হেল্ল' ভণ্টি দাদা ক আমাৰ দুইটাৰ দৰে দাদাকো মায়ে মৰম কৰাটো বিচাৰনে দাদা আকৌ ঘৰলৈ ঘূৰি অহাটো তই নিবিচাৰনে বিচাৰো কিয় নিবিচাৰো যদি বিচাৰ মোৰ লগৰ ৰঞ্জিতৰ লগত তই ভাল পোৱাৰ মিছা অভিনয় কৰিব লাগিব চাবি কিন্তু মায়ে কথাবোৰ যাতে গম নাপায় আৰু তয়ো শেষলৈকে এক্টিং কৰিয়ে থাকিব লাগিব ঠিক আছে দাদা মই ঘৰখনৰ শান্তিৰ কাৰণে সকলো কৰিম ঠিক আছে হ'ব দে এতিয়া বুজি পালা মা তেওঁ ক'ত বুজি পাব তেওঁ এতিয়াও টকাৰ লোভতে আছে নাই মই আজিৰ পৰা উপলব্ধি কৰিছো আজিৰ পৰা ভাস্কৰ মোৰে সন্তান নেকানিবা মা